নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ ছুইফ্ট ডিজায়াৰ এখন দেখাম। তো আৰু 3-4খনমান কম দামত গাড়ী দেখাম। 1,15,000, 1,50,000, 1,70,000 টকাত গাড়ী দেখাই আছোঁ। ভিডিঅ'টো শেষলৈ চাব আপোনালোকে। তো এইখন হ'ল 2013 চনৰ ছুইফ্ট ডিজায়াৰ, খুব ধুনীয়া হৈ আছে। তো যদি কোনোবাই ছুইফ্ট ডিজায়াৰ ল'ম বুলি ভাবি আছে তেনেহ'লে এইখন ল'ব পাৰিব। তো এখনেই আছে, তো হোৱাইট কালাৰত। তো আৰু এখন আছে আপোনাৰ স্কাই ব্লু। তো এইখন আপোনালোকে ল'ব পাৰিব। গাড়ী গেটআপটো চাই লওক, পূৰা ধুনীয়া হৈ আছে। যদি কোনোবাই ৰিফাইনেন্স কৰি ল'ব বিচাৰে ৰিফাইনেন্স কৰাব পাৰিব। তো গাড়ীৰ লুকছটো গেটআপটো চাওক, ক'ৰবাত স্ক্ৰেচ আছিলে সেইটো আমি পেইণ্ট কৰাই দিছোঁ। টায়াৰ চাই লওক, পূৰা 90% টায়াৰ পাই যাব আপোনালোকে। তো ইণ্টেৰিয়ৰটো চাই লওক, খুব ধুনীয়া হৈ আছে। তো যদি আপোনালোকে ছুইফ্ট ডিজায়াৰ এখন বিচাৰি আছে তেনেহ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। সোনো অটো এজেঞ্চি, বাইহাটা চাৰিআলি, মঙলদৈ ৰোড। মোৰ নাম্বাৰটো আহি আছে স্ক্ৰীণত, মোৰ নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে পাই যাব। তো পূৰা নেট এণ্ড ক্লিন হৈ আছে, গাড়ী বহুতেই ধুনীয়া আছে। তো যদি কোনোবাই ৰিফাইনেন্স কৰাব বিচাৰে ৰিফাইনেন্স কৰাব পাৰিব। তো ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড, পাছবুক, চেকপাত এইকেইটা থাকিলে ফাইনেন্স কৰাব পাৰিব আৰামছে আপোনালোকে। চব আমি আমাৰ ফালৰ পৰা আপোনালোকক কৰাই দিম। তো চাই লওক, গাড়ীৰ গেটআপটো চাই লওক, খুব ধুনীয়া হৈ আছে। হোৱাইট কালাৰত, 2013 হয়। তো VXI হয় এইখন। AC, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম গোটেইখিনি পাই যাব। VXI হয়। তো হোৱাইট কালাৰত আছে, গাড়ীখন পূৰা ধুনীয়া হৈ আছে, আপোনালোকে ল'ব পাৰিব। বহুতেই ধুনীয়া হৈ আছে, আপোনালোকে আহি টেষ্ট ড্ৰাইভ দি চাব, তাৰপিছত গাড়ীখন পচন্দ কৰিব। তো ইঞ্জিন, গিয়াৰ বক্স এইবিলাক পূৰা গেৰেণ্টি থাকিব। তো টায়াৰ চাই লওক, ফ্ৰণ্ট টায়াৰ পূৰা 90% আছে, পিছৰকেইটা 70-80% পাই যাব আপোনালোকে। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। তো বহুতেই চেনেলৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব কৰি নলয়, তো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। তো ফ্ৰণ্ট ছাইডত এবাৰ দেখাই দিছোঁ আপোনালোকক, কিলোমিটাৰটো কিমান চলিছে সেইটোও দেখাই দি আছোঁ। তো মিউজিক চিষ্টেম ডাইৰেক্ট কোম্পানীৰ পৰা লাগি আহে VXI-খনত। তো চালি 59,951 কিলোমিটাৰ চলিছে, 60,000 ধৰক, 60,000 কিলোমিটাৰ চলিছে। মিউজিক চিষ্টেম ডাইৰেক্ট কোম্পানী লোডেড হয়। চাউণ্ড চিষ্টেম খুব ধুনীয়া হৈ আছে। 4 পাৱাৰ উইণ্ডো পাই যাব আপোনালোকে। তো এতিয়া আপোনালোকে ইঞ্জিনটো দেখাই দিছোঁ, তো ইঞ্জিনটো চাই ল'ব। তো এখন গাড়ীত অলপ টাইম লাগে, তো ভালদৰে দেখাব লাগিলে অলপ টাইম লাগি যায়। কিন্তু আপোনালোকে ইমান দূৰৰ পৰা আহিব বা গাড়ীখন আহি ভিডিঅ'ত বেলেগ দেখা পাব বা এনেকৈ নহয়, ডাইৰেক্ট তাৰ বাবে মই পূৰা ধুনীয়া কৰি দেখাই দিওঁ। তো এইকেইটা চাই লওক, এফ্ৰণ্ট হয়। এইকেইটা ফাৰ্ষ্ট চাই ল'ব আপোনালোকে য'ত গাড়ী লয়। যদি আপোনালোকৰ ইমান গাড়ীৰ ওপৰত অভিজ্ঞতা কম আছে তেনেহ'লে আপোনালোকে ভাল এক্সপাৰ্ট লৈ যাব, চাই ল'ব। খুব ধুনীয়া হৈ আছে। তো এক্সিডেণ্টেল কোনো কাৰণত নহয়, এক্সিডেণ্টেল দেখাব পাৰিলে আপোনালোকে পূৰা 50,000 টকা ডিছকাউণ্ট কৰাই দিম। তো এইটো ট্ৰেফিক কভাৰ হয়, ইঞ্জিনৰ মেইন কভাৰ হয়। তো এইখনতে ৰেঞ্জ ইউজ হোৱা নাই এতিয়ালৈকে, আপোনালোকে চাই লওক, ৰেঞ্জ ব্যৱহাৰ কৰা নাই। তো বহুতেই ধুনীয়া হৈ আছে। তো আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,50,000 টকা, 3,50,000। তো 3,50,000 টকাত আপোনালোকে লৈ যাব পাৰিব, খুব ধুনীয়া গাড়ী। তো বহুতে ভিডিঅ'ত চাই এনেকৈ ফোন কৰে যে এনেকুৱা এইখন গাড়ী 3,50,000 কৈছে, 2 লাখ বা 2.5 লাখত দিব নেকি। তো ইমান বাৰ্গেনিং নহয়। তো ইউটিউবত দিয়া দামবিলাক একদম জেনুইন দাম দিয়া যায়। তো এইখন আছে আপোনালোকে এক্সেণ্ট, এইখন SX টপ মডেল, পুছ বটন পাই যাব, অপশ্যনেল হয়। যদি কোনোবাই চিডেন কাৰ ল'ব বিচাৰে ল'ব পাৰিব, হুণ্ডাই এক্সেণ্ট। তো এইখন গাড়ী ল'লে আপোনালোকে 3,90,000 টকাত ল'ব পাৰিব, খুব ধুনীয়া হৈ আছে। 3,90,000। তো i20 17 লাষ্টৰ এক্টিভ হয় এইখন, পূৰা অৰিজিনেল পেইণ্টত আছে। এক্সপিয়াৰ টায়াৰ ব্যৱহাৰ হোৱাই নাই। তো এক্সপিয়াৰ টায়াৰ এতিয়ালৈকে ইউজ হোৱা নাই। 40,000 চলিছে, পূৰা অৰিজিনেল হৈ আছে। ডক্টৰ এজনৰ গাড়ী, আপোনালোকে অনলাইন মাৰি চালেও ডক্টৰ বুলি আহিব, পূৰা জেনুইন আছে। 40,000 ৰানিং আছে। তো খুবেই ধুনীয়া গাড়ী। যদি আপোনালোকে i20 এক্টিভ ল'ব বিচাৰে তো এইটো ল'ব পাৰিব। এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 5,50,000 টকাত, i20 এক্টিভ 2017 লাষ্টৰ ফালৰ। তো এইখন আছে i20, এইখন আস্তা হয়, এইখনো টপ মডেল হয়। তো যদি কোনোবাই ল'ব বিচাৰে এইখনো পুছ বটন পাই যাব আপোনালোকে, ডবল এয়াৰবেগ, একদম টপ মডেল আস্তা হয়। তো এইখন যদি লয় আপোনালোকে ল'ব পাৰিব 16। তো এইখনৰ দাম আমি ৰাখিছোঁ 4,95,000। তো 4,95,000 টকাত এইখন গাড়ী ল'ব পাৰিব। তো যদি কেছ লয় তো অন টেবুল আৰু অলপ মই নিশ্চয় ডিছকাউণ্ট কৰাই দিম। তো এতিয়া আপোনালোকক দেখাই দিছোঁ আৰু মাৰুতি কাৰ এখন, 2005-ৰ মাৰুতি 800 AC কাৰ। এখন AC পাই যাব আপোনালোকে। যদি কোনোবাই AC কাৰ ল'ব বিচাৰে অলপ কম দামত তো এইখন গাড়ী ল'ব পাৰিব। তো খুব ধুনীয়া হৈ আছে। তো 1,15,000 টকাত ল'ব পাৰিব। 1,15,000ত এইখন গাড়ী লৈ যাব পাৰিব। 2005-ৰ AC কাৰ, 4টা টায়াৰ পূৰা ব্ৰেণ্ড নিউ, পূৰা ইঞ্জিনৰ কিন্তু গেৰেণ্টি থাকিব। তো
তো এইখন আছে ৱেগনাৰ VXI 2009 যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে এইখনো ল'ব পাৰিব 1,70,000 টকাত 1,70,000ত এইখন গাড়ী লৈ যাওক আপোনালোকে খুব ধুনীয়া ৱেগনাৰ তো VXI হয় এখন ফ্ৰণ্ট পাৱাৰ উইণ্ডো পাব AC পাৱাৰ ষ্টাৰিং মিউজিক চিষ্টেম গোটেইখিনি পাব তো এখন 2012 একদম লাষ্ট নৱেম্বৰ নে ডিচেম্বৰৰ হয় ছুইফ্ট VDI ডিজেল ভাৰ্চন তো এইখনো যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব 2,25,000 টকাত তো 2,25,000 টকাত আপোনালোকে লৈ যাব পাৰিব তো বিভিন্ন ধৰণৰ গাড়ী আছে আপোনালোকে আহিলে পাই যাব সোনো অটো এজেঞ্চি তো এখন L2 আছে 2011 LXI তো এখন যদি লয় 1,50,000 টকাত ল'ব পাৰিব ধন্যবাদ